নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰঞ্জন বুঢ়াগোহাঁই ইউটিউব চেনেল ৱেলকাম। মই গাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এইখন পাটিদৈন গাঁও হয়। এইটো আমাৰ পাটিদৈন গাঁৱলৈ আহিব পৰা এটা ৰাস্তা। এয়া দেখিছে, চাওক, বাওঁ চাইডলৈ খেতি পথাৰ, খুব ধুনীয়া হৈছে খেতি পথাৰ, সেউজীয়া ৰং, খেতিবোৰ ভালকৈ শেষ কৰিব পৰা হৈছে। বতৰ এই বছৰ খুব ধুনীয়া হৈছিলে। এইটো আমাৰ গাঁৱৰ ৰাস্তা আগতে ভাল নাছিল, আজি 4-5 মাহমান হৈছে পকা কৰি দিলে, এতিয়া আৰু ভাল হ'ল, বহুত ভাল হৈ গ'ল। এয়া আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে গছ পুলি ৰোপণ কৰিছিলে ৰাস্তা কাষত, মই দেখুৱাইছোঁ, চাব। এইয়া চাওক, 3টা খুঁটি এই গছ পুলি ৰোপণ কৰিছিলে, চাওক। এইজোপা হ'ল কৃষ্ণচূড়া গছ, সৰু হৈ আছে, ডাঙৰ হ'লে খুব ভাল লগা হ'ব। মই দেখুৱাইছোঁ, চাব। এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তাটো। গাঁৱৰ পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ, আৰু গাঁও মই এনেও ভাল পাওঁ, যিহেতু মই গাঁৱতে জন্ম। গাঁৱৰ যিটো পৰিৱেশ নগৰত পোৱা নাযায়। সাধাৰণতে নগৰৰ পৰিৱেশ দেখিবলৈ ভাল, কিন্তু আমাৰ গাঁৱৰ দৰে শীতল পৰিষ্কাৰ বতাহ নগৰত পোৱা নাযায়। এয়া মই দেখুৱাইছোঁ, চাব। চাওক, এইফালে মই দেখুৱাইছোঁ। বাওঁ চাইডলৈ সৰু সৰু ঘৰ। গাঁৱৰ সকলো যুৱকসকল এনে নাথাকে, কাম কৰিবলৈ ওলাই যায় দিনটোৰ বাবে। কোনোবাই চৰকাৰী কৰ্মসূত্ৰে যোৱাবোৰ বাৰু আছেই, আৰু গাঁৱৰ বাকী সকলো যুৱকেই ব্যস্ততাৰ মাজত থাকে। মই দেখুৱাইছোঁ, এইখন আমাৰ গাঁৱৰ এখন সৰু ঘুমটি দোকান, ধুনীয়াকৈ চলাই আছে। এইফালে চাওক, এইফালে দেখুৱাইছোঁ, চাওক। ককাই কামত ওলাইছে? আচ্ছা, ঠিক আছে। এইজন আমাৰ গাঁৱৰে হয়, মোৰ ককাইদেউ সম্পৰ্কীয়, ক'ৰবাত আহিছিলে চাগে। এয়া এইটো নতুনকৈ বনাইছে, আজি 3-4 মাহমান আগত, পলক দিয়া ৰাস্তা। এইফালে চাওক, মই দেখুৱাইছোঁ। গাঁওখনত আগতে কাৰেণ্টৰ ব্যৱস্থা নাছিলে, এতিয়া কাৰেণ্টৰ ব্যৱস্থাও হৈ গ'ল। অলপ দিন হ'ল কাৰেণ্টৰ ব্যৱস্থা হোৱা, প্ৰায় 4-5 বছৰমান হৈ গ'ল। এতিয়া আমি সকলোৱে কাৰেণ্টৰ পোহৰত থাকিব পাৰোঁ। দেখুৱাইছোঁ, চাব। খুব ধুনীয়া হৈ গ'ল। পথাৰখনৰ এটা পৰিৱেশ চাই খুব ভাল লাগে। এতিয়াও পথাৰত পানী আছে। এই বছৰটোত বতৰ খুব ভাল হৈছিলে। এতিয়াও পথাৰত পানী হোৱাৰ বাবে ৰোৱা গছবোৰ খুব ধুনীয়া হৈ উঠিছে। মই দেখুৱাইছোঁ, চাওক। এইখন হ'ল আমাৰ গাঁও।